একদম মজা লাগিছে সঁচাকৈ মানে বইল বুলি একেবাৰে ক'ব নোৱাৰি আপোনালোকে এনেকৈ বনাই খাই চাব দেখিবলৈ হয়তো বেয়া লাগিছে কিন্তু মানে বইল আঞ্জা বুলি কোনো নক'ব মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ বাৰু এনে মন গ'ল বনাই দিলোঁ কোনো মই ইউটিউবতো চোৱা নাই আৰু কাৰো মুখত শুনাও নাই বনাই দিলোঁ মন গ'ল ভাবিলোঁ মানে ভাল হ'ব নহ'ব এইটো পিছৰ কথা মানে এনেকৈ খাব লাগিব কাৰণ যেহেতু মই ডাইটিং কৰি আছোঁ তো অইলটো একেবাৰে বাদ দিছোঁ আৰু এইবিলাক মুখত মোৰ দেখিছেনে বহুত কিবা কিবি ৰ'বা এইবিলাক মুখত বহুত কিবা কিবি ওলাই গৈছে তো সেইকাৰণে মই মানে এনেকৈ খোৱা হৈ গ'লোঁ এতিয়া আৰু উপায় নাই খাম বাৰু উইকত এদিন মানে চানডে অইল দিয়া কিবা এটা বনাম খাম বাৰু কিন্তু এনে নাখাওঁ পটককৈ নাখাওঁ যিমানলৈ পাৰোঁ নাখাওঁ আৰু তাৰ কাৰণে আজি একদম শাক আৰু অমিতা আৰু অকল আলু এটা দি দিছোঁ নহৰু 2 টুকুৰামান দিছোঁ জলকীয়া 2টা দিছোঁ আৰু সৰুকৈ পিঁয়াজ এটা দিছোঁ আৰু এনেকৈ বনাইছোঁ মই বইল আৰু বহুত টেষ্টি হৈছে আৰু আজি হস্পিটেল গৈছিলোঁ ৰাতিপুৱাৰ পৰা হস্পিটেলত আছিলোঁ আজি ব্ৰেকফাষ্টটো কৰিব ভালকৈ টাইম পোৱা নাই আৰু সেইকাৰণে আজি মানে ভাতৰ লগতে তেনেকৈ বিলাহী গাজৰৰ চাটনিখন বনাই লৈছোঁ মানে আজি খাব লাগিছিল ব্ৰেকফাষ্টত কিন্তু মোৰ টাইম নহ'লে আৰু এতিয়া আকৌ হস্পিটেল যাম যোৱাকালি স্কিনৰ ডক্টৰৰ তাত যোৱা নহ'লে মোৰ এটা প্ৰব্লেম হৈ গ'ল চ' তাৰ কাৰণে যোৱা নহ'লে আজি এটা বেলেগ ডক্টৰৰ তাত যাম মানে ইফালে VIP ৰোডৰ ফালে বহে তেখেতৰ নাম ডক্টৰ মন্টু ডেকা একদম স্কিনৰ মানে স্পেচিয়েল হয় আগতে এবাৰ দেখাইছিলোঁ মানে তেওঁৰ ঔষধ মানে বহুতে ভাল হয় কিন্তু মোৰ কি হ'ব গম নাপাওঁ এতিয়া এবাৰ দেখাইছিলোঁ কিন্তু ভাল ৰিজাল্ট পাইছোঁ তো সেইকাৰণে মই ভাবিলোঁ তেখেতৰ কথাটো হঠাতে মনত পৰি গ'ল আৰু ভাবিলোঁ যে আজি তেখেতকে মানে দেখাই দিওঁ আৰু তাৰ আগতেও দিয়কচোন নিজে অলপ সাৱধান হোৱাটো বহুত জৰুৰী আৰু মোৰ এনেকুৱা এটা মানে প্ৰব্লেম হৈ যায় কি কওঁ আজি 1.5 মাহ 2 মাহ ধৰি বেমাৰ পৰিলোঁ তাৰপিছত জিমত গ'লোঁ 2 দিন 3 দিন হ'ল জিমত যাব তাৰপিছতে আকৌ এতিয়া এনেকুৱা এটা প্ৰব্লেম কি মোক আৰু কমচে কম 2 সপ্তাহ জিমত যাব মানা কৰি দিছে ডক্টৰে মেডিচিন আনিছোঁ মেডিচিন লৈছোঁ এতিয়া আৰু যাব লাগিব স্কিনৰ ডক্টৰৰ তাত আৰু স্কিনৰ ডক্টৰে বা আকৌ কি কয় মানে একেবাৰে বেয়াতকৈ বেয়া দিনটো মানে মোৰে চলি আছে যেন পাইছোঁ বলক যি কি নহওক বাৰু প্ৰব্লেমটো আহিবই জীয়াই থকালৈকে প্ৰব্লেম আহিবই আৰু এইবিলাক প্ৰব্লেম যদি দিছে তেনেহ'লে ভগৱানে নিশ্চয় সলিউশ্যনো তাৰ কিবা নহয় কিবা এটা দিছে গতিকে সলিউশ্যনো নিজে কৰিব লাগিব নিজৰ প্ৰব্লেম নে কি কয় আৰু তাৰ আগতে যিমানখিনি পাৰোঁ বাৰু সাৱধানতা মানি চলিবই চেষ্টা কৰোঁ দিয়কচোন আৰু এয়া আজি খাওঁ বাৰু দুপৰীয়াৰ সাজটো এতিয়া দিনৰ 1 বাজিলে একদম কাৰেক্ট টাইমত ভাত খাব লৈছোঁ কিন্তু ৰাতিপুৱাহে মিছ হৈ গ'ল নে নেমু পানী খাব পালোঁ নে ব্ৰেকফাষ্ট কৰিব পাৰোঁ একদম উপায় নাপায় লাল চাহ এটুপিকে খালোঁ আৰু বেলেগ একো খোৱা নহ'লে বাৰু আজি নে দালিয়া বনালোঁ নে কি কৰিলোঁ একদম মিছ মানে আজি সময়ৰ একদমেই অভাৱ আৰু এতিয়া 1 বজাত ভাত চাত খাই উঠি যাম ডক্টৰৰ তাত আৰু ক'ত দেখাওঁ কি কৰোঁ কি কয় এই সকলোবিলাক বস্তু বাৰু আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম বলক তেনেহ'লে এতিয়া দুপৰীয়া সাজটো খাই লওঁ দেৰি হৈ গৈ আছে সঁচাকৈ ইমান টেষ্টি লাগিছে মানে আপুনি খাই উঠি ক'ব নোৱাৰিব যে এইটো বইল বনাইছোঁ বোলে মানে বহুত টেষ্টি লাগিছে এনেকৈ বনালে চাগে খাব পাৰিম যেন পাইছোঁ আমি বইল খোৱা মোৰ সাধাৰণতে অভ্যাস নাই এই জিভাখনৰ কাৰণে যে মানে আজি ইমান দিনে মৰি গৈছোঁ আৰু ভাল লাগিছে মুঠতে বইল খোৱাটো বহুত বেছি ভাল আমি নোৱাৰোঁ কাৰণে বাৰু আমাৰ সকলোৰে তেল মছলা খোৱাটো বেছি অভ্যাস ভাল লাগিছে বহুত ধুনীয়া লাগিছে আৰু আগতে মই মানে বেছিকৈ সোণা শক্তি চাউলৰ ভাতটো খাইছিলোঁ কিন্তু এতিয়া মই যোৱাকালিৰ পৰা যেহেতু ডাইটিং ষ্টাৰ্ট কৰিছোঁ তো এতিয়া মই সোণা শক্তি চাউলটো যোৱাকালিৰ পৰা মই বাদ দিছোঁ এতিয়া খোৱা কৰিছোঁ মই উষ্ণা চাউলটো আনিছোঁ একদম সৰু সৰু মিহি মিহি ভাতকেইটা ডাঙৰ ডাঙৰ নহয় বহুত ধুনীয়া একদম চফ্ট যাম চুপ থকা
একদম সফট ভাতকেইটা আৰু খায়ো বহুত টেষ্টি লাগে মানে যিহেৰে হ'লেও মানে আপুনি ভাত খাব টেষ্ট পাব তো মই সেইকাৰণে আনিছোঁ মই উষ্ণা চাউলৰে ভাত বনাইছোঁ বহুত বেছি ভাল লাগিল আৰু আপোনালোকে এনেকৈ বনাই খাই চাব এদিন লাই শাকেৰে অমিতা বইল একো দিব নালাগে 2-3 টুকুৰা খালি নহৰু দিব আৰু জলকীয়া আপোনাৰ সোৱাদ অনুসৰি এটা দুটা যি দিয়ে আৰু পিঁয়াজ এটা দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই নিমখ হালধি অকণমান দি দিব তাৰপিছত পূৰা অকল খালি কেৰাহীতে বহাই দিব তেল চেল নিদিব তেনেকৈ বনাই খাব একদম জোল বনালেও মইতো জোল বনাইছোঁ বহুত টেষ্টি লাগিছে কিন্তু তথাপিতো তেনেহ'লে গাইজ আজিৰ কাৰণে বাই বাই আৰু নেক্সট এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাই আছোঁ অতি সোনকালে আৰু তেতিয়ালৈ আপোনালোক সকলোৱে সুস্থ থাকক জয় আই অসম